নমস্কাৰ বন্ধুসকল, আজি এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজি বন্ধবাৰ আৰু আজি আমি মইনাপৰীয়া নামঘৰলৈ যাম। হোটেলত কিবা খাম আৰু লাচিত বৰফুকনৰ মূৰ্তি চাম আৰু বলক আমি কি কি কৰোঁ চাই চাওকচোন। এতিয়া আমি ওলাইছোঁ, সেয়া আমাৰ দেউতা আৰু দেউতাক দেখাই দিয়া। এতিয়া আমি খাম চৌকোচ। আচ্ছা আচ্ছা মোৰ ফেভৰেট আৰু এতিয়া আমি মইনাপুৰীয়া নামঘৰলৈ গৈ আছোঁ। মই পিছত বহি ধুনীয়াকৈ আছোঁ আৰু আমাৰ দেউতাই ড্ৰাইভিং কৰি আছে, মায়ে কেমেৰা ধৰি আছে। আৰু আজি ঈদো হয়, সেইকাৰণে সকলো ফ্ৰেণ্ডছকে ঈদ মুবাৰক। আসসালামু আলাইকুম। এয়া মই চিপছ এনজয় কৰি আহি আছোঁ। ভিডিও এটা বনাইছোঁ। ঈদ মুবাৰক। আহিছোঁ, ঈদ মুবাৰক। এয়া আমি কাকজান পাইছোঁহি আৰু আজি ঈদ হয়, সেইবাবে আমাক গাড়ীখন ৰখাই লৈ টফিজ, হালোৱাজ, ক'ল্ড ড্ৰিংকছ খাবলৈ দিলে আৰু আমি ঈদ মুবাৰক ক'লোঁ। এয়া আমি মইনাপুৰীয়া নামঘৰৰ গেট পাই গ'লোহি। মইনাপুৰীয়া নামঘৰ বহুত মহত্ব থকা নামঘৰ। এয়া আমি মইনাপুৰীয়া নামঘৰৰ গেট পাই গ'লোহি আৰু আমাৰ দেউতাই এতিয়া শৰাই বস্তু ল'বলৈ গৈছে। নামঘৰলৈ যোৱা ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা, চাৰিওফালে গ্ৰীনাৰী। চাওকচোন, এইখন মইনাপুৰীয়া নামঘৰৰ দ্বিতীয়খন গেট। এতিয়া আমি মইনাপুৰীয়া নামঘৰ পালোহি। গাড়ীখন পাৰ্ক কৰি আমি নামঘৰলৈ সোমাই গ'লোঁ। আমি পাওঁগৈ মানে নাম আৰম্ভ হৈছিলে। শৰাই ভাগি আগবঢ়াই দি আমি চাকি জ্বলাবলৈ গ'লোঁ। চাওকচোন, গজেন্দ্ৰৰ মূৰ্তিভাগ কিমান ধুনীয়াকৈ বনাইছে। নামঘৰৰ আসন ভাগি ফটো মৰা এলাও নাই। প্ৰৱেশ দুৱাৰতে ফুলি থকা কপৌ ফুলবোৰ দেখি আমাৰ মনটো ভাল লাগি গ'ল। নামৰ শেষত আমি পায়স খালোঁ, প্ৰসাদ খালোঁ আৰু তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। নামঘৰৰ পৰা ওলাই আহিয়ে বান্দৰ দল এটা দেখি মনটো ভাল লাগি গ'ল।
তাৰপিছত আমি গ'লোঁ হুলুঙা পাৰলৈ আৰু লাচিত বৰফুকনৰ মূৰ্তি ভাগ আৰু মৈদাম চালোগৈ। আঁতৰৰ পৰা জিলিকি থকা লাচিত বৰফুকনৰ মূৰ্তিটো দেখি মই যে চিঞৰিয়ে দিলোঁ। দৃষ্টিৰ দুলেৰে বান্ধিলে সোণৰ এইবিলাক বৰটোপ চাগে যুদ্ধ কৰিবলৈ নাৱত লৈ গৈছিলে। এয়াই হৈছে আমাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম। লাচিত বৰফুকনক সেনাপতি কোনে বনাইছিলে জানেনে? স্বৰ্গদেউ চক্ৰধ্বজ সিংহ। দিলেই আচৰিত লাগে, ইয়াতেই যেন আমাৰ জাতীয় বীৰজন শুই আছে, নহয়নে? চাওকচোন মূৰ্তিভাগ কিমান ডাঙৰ। কনষ্ট্ৰাকশ্যন চলি আছে বাবে আমাক ওচৰলৈ যাবলৈ দিয়া নাই। কামখিনি কমপ্লিট হ'লে ইয়ালৈ আহি বৰ ভাল লাগিব। এইটো এটা মিউজিয়াম, এতিয়া বন্ধ হৈ আছে। এতিয়া আমি লাঞ্চ কৰিবলৈ আহিলোঁ। এই কালাৰ ৱৰ্কটো মোৰ ভাল লাগি গ'ল বাবে ভিডিঅ' এটা কৰি থলোঁ। আৰ্ট কৰা মানুহৰ এইবোৰ ভাল লাগে নহয়। শেষত খালোঁ ফ্ৰুট চালাড, মোৰ ফেভৰেট। এতিয়া আমাৰ ব্লগটো সামৰণি মাৰিবলৈ লৈছোঁ। আজি বহুত কাম কৰিলোঁ, আজি বহুত ফুৰিলোঁ আৰু আমাৰ ভাগৰ আজি ব্লগটো সামৰণি মাৰিবলৈ লৈছোঁ। আৰু সকলোকে ঈদ মুবাৰক। শুনক লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ আৰু বেল আইকনৰ টিলিঙাটো প্ৰেছ।